পেপাৰখন কি পঢ়িবা ইফালে চাবা বোলে আজি পজিটিভৰ হাৰ ইমান মৃত্যুৰ হাৰ ইমান হাজাৰ হাজাৰ চিটা একেলগে চলিছে কি অসম আৰু কি হৈ গ'ল ৰাতিপুৱা কাম কৰি এতিয়া পঢ়িছোহি চাহ অকণ দিবলৈ হোৱা নাই নে ৰাতিপুৱা পৰা ডিঙিটো শুকাই আছে কেলে বোলে নোপোৱাৰ আগতে একাপ চাহ দিম নাই নামতহে ঘৈণীয়েক কামত একো নাই খোৱাৰ পৰা উঠি একাপ চাহ খাই লৈছিলহে আকৌ খাব হ'লেই নে ৰখিব মই বনাই দি আছো আনা সোনকালে চাহ একাপ আনা অন্ত শুকাই গৈছেগে মোৰ নাই এনেকে ক'লে নহ'ব নিজে গৈ একাপ লৈ আহিলে হ'ব নিজে একো এটা নকৰিলে একোৱেই নহয় কাৱৈ মাছ আনিছিলো নহয় কাৱৈ মাছ আজি বাৰীত লগা লাওটো দিয়ে বনাব বুজিছা কাৱৈ মাছ আৰু লাও জোল খুব বঢ়িয়া লাগিব এনেই গৰমটো বেছি আকৌ পেপাৰটো লিখিছে বোলে কৰোণা সময়ত বোলে লাও খাব লাগে সেইকাৰণে কাৱৈ মাছ আৰু লাওৱে জোল অকণ বনাব মই লাও চাও একো বনাব নোৱাৰো দালিতে মাছ দিম তাকে খাব লাগিব মই ঘৰত মানুহ এজনীহে তোমাৰ একো খবৰে নাই নেকি কিবা এটা ক'লে দেখোন জামু খাই উঠা সেই বিয়া হোৱা 2-3 বছৰলৈকে ভালে আছিল যিটো কম মৰমেৰে আঁতৰি লোৱা মৰম চেনেহো বাকী আছিল সেই আজি কয় কেইদিনমান হৈছে দেখোন সেই কিবা এটা ক'লে জামু খাই উঠা নাই এনেকে আৰু সংসাৰ কৰিব নোৱাৰি নহয় সেই বিয়া হোৱা 35 বছৰ হ'ল আৰু এই বিয়া সেই জীৱনৰ অন্তিম কালত তুমি মোক তেনেকে ব্যৱহাৰ কৰিব লাগে চাবা কিন্তু দশৰথৰ কিন্তু 3জনী ঘৈণীয়েক আছিল আৰু মই যদি সেই দশৰথৰ ৰূপ ল'বলগীয়া হয় 3জনী আনি ঘৰত সোমামি পাপে তেতিয়া তুমি বুজি পাবা মই কোন এই খগেশ্বৰ শইকীয়া কোন গম পাওঁ প্ৰথমজনীয়ে বনাব ভাত দ্বিতীয়জনীয়ে মোক এই ভৰি মালিচ কৰি দিব আৰু এই 3 নম্বৰজনীয়ে কাপোৰ কানি ধুব ঘৰৰ কাম কৰিব শুনিছা নহয় দশৰথৰ ৰূপ ল'বলৈ কিন্তু মোৰ বেছি সময় নাই বেছি দিন নাই কিন্তু মই কৈ দিছোঁ কি ক'লে আপুনি দশৰ ৰজা হয় আপুনি দ্ৰুপদীক চিনি পোৱা নাই ৰখিব মই এতিয়া দ্ৰুপদীৰ ৰূপ ধাৰণ কৰি আছো কি ক'লা তুমি দ্ৰৌপদী দ্ৰৌপদীটো 5টা গিৰিয়েক আছে মাধৱী মই ধেমালিহে কৈছিলো তোমাক খংটো মান যোৱাবলে মই 3জনী অনা কথা কৈছিলো সেই দশৰথৰ ৰূপ ল'ম বুলি কৈছিলো নাপায় মালতী নাপায় যাওক আপুনি মোক আৰু এটা কথাও নহ'ব আপোনাৰ বুঢ়া বয়সত পৰগতি লৰিছে যাওক হ'ব এইবোৰ কি কৈছে মালতী এইবোৰ কি কৈছে মই ধেমালিহে কৈছিলো মোৰ দেখালি দেখিছে নহয় আজি মোক কি গতি হ'বলৈ ধৰিছিল সেইকাৰণে যোনজনী আছে লগত সজনে মৰমেৰে ৰাখক নহ'লে আপোনাক এৰি গুচি যাব তেতিয়া কি কৰে কৰিব নমস্কাৰ মোৰ নাম চিন্তা সুন্দৰ আৰু মই দ্বিতীয়টো চেনেল আপোনালোকে যদি মোৰ সকলো চেনেল ভিজিট কৰা নাই লিংকটোত গৈ ভিজিট কৰিব আৰু এই চেনেলটোৰ আজি প্ৰথমটো ভিডিঅ' যোনটো ভিডিঅ' আপোনালোকে
যদি ভিডিঅ'টো ভাল চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু এই চেনেলটোত এণ্টাৰটেইনমেণ্ট নাটক আদি এনেকুৱা ধৰণৰ ভিডিঅ' হ'বলৈকে পাই থাকিব যদি এনেকুৱা